নমস্কাৰ, মই দীপাংকৰ আৰু আজি এটা প্ৰেমৰ কবিতা লৈ পেলাই মই আপোনালোকৰ মাজলৈ আহিছোঁ। যিসকলে প্ৰেম কৰিছে, যাৰ ভাল পোৱা আছে আৰু যিসকলে কাৰোবাক এতিয়াও ভাল পায়, তেওঁলোকে হয়তো কবিতাটো শুনি ভাল পাব, মোৰ বিশ্বাস। আৰু মই পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে যদিহে ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। কবিতাটো মই পাঠ কৰি শুনাইছোঁ। এই যে হৃদয় দাপোনত অহৰহ কাৰোবাৰ ছবিয়ে দোলা দি যায়, এয়াইতো প্ৰেম। কৰোঁ বুলি ভাবি গুণি প্ৰেম জানো কৰা যায়, ই যে হৈ যায় নিজে নিজে, নিজৰে অজানিতে অতি সংগোপনে। কেতিয়ানো আহি কুৰুকি কুৰুকি হিয়াৰ মাজত সোমায়, কোনেনো বাৰু গম পায়। প্ৰেম যে এনেকুৱাই, হাঁহিৰ সপোন দেখুৱাই দেখুৱাই কেতিয়ানো কন্দুৱাই থৈ যায়, কোনেওচোন গমকে নাপায়। প্ৰেম যে এনেকুৱাই, ইয়াৰ কোনো ৰং নাই, নাই কোনো আকাৰ, ই যে শ্বাসত নিৰাকাৰ। পাৰি জানো ৰুধিব ইয়াৰ গতি দুৰ্বাৰ। প্ৰেম যে এনেকুৱাই, যাক ভাল পোৱা যায় অভিমানো তেওঁৰ ওচৰতে কৰা যায়। কোনোবাই বুজি পায় আৰু কোনোবাই বুজি নাপায়, নোপোৱাজনে আঁতৰি যায় বিৰহৰ অগ্নি জ্বলাই। প্ৰেম যে এনেকুৱাই, নিজে নিজে নিজৰে অজানিতে অতি সংগোপনে, কেতিয়ানো আহি কুৰুকি কুৰুকি হিয়াৰ মাজত সোমায়, কোনেওচোন গমকে নাপায়। প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। এৰা সঁচাকৈ প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। ধন্যবাদ, আৰু কেনেকুৱা হয় জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকৰ লিখনিসমূহ কমেণ্ট বক্সত পঠিয়াব পাৰে মোলৈ, মই পাঠ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।